নমস্কাৰ Santana ক্ৰিয়েচন লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আজি মই কলডিলৰ তিনটা ৰেচিপি লৈ আহিছো কেনেকৈ বনাই চাওচোন আহক প্ৰথমে মই ভীমকলৰ এটা কলডিল লৈছো কলডিলটোৰ ওপৰৰ বাকলিখিনি বেলেগে আঁতৰাই থৈছো আৰু ফুলখিনিও মই বেলেগে আঁতৰাই থৈছো ফুলখিনি এটা ৰেচিপি বনাম আৰু ওপৰৰ বাকলিখিনিৰো মই এটা চাটনি বনাম আৰু এইটো কলডিল ভাজিম এতিয়া কলডিলটো মিহি মিহিকৈ কাটি লম এয়া কটা হৈ গৈছে এতিয়া এইখিনি মই নিমখ অলপ দি পানী তিয়াই ৰাখিম কলডিলৰ ওপৰৰ বাকলিখিনি এতিয়া মই অলপ সৰুকৈ কাটি লৈছো এইখিনি অলপ ধুই লম এতিয়া এটা সসপেনত মই পানী গৰম কৰিছো ইয়াতে আধা চামুচ নিমখ আৰু অলপ হালধি দিম এতিয়া কলডিলৰ বাকলিখিনি ইয়াতে দি 15 মিনিট মানৰ কাৰণে বইল কৰিম কলডিলটো মানুহৰ শৰীৰৰ বহুত অসুখৰ কাৰণে ভাল হাৰ্টৰ অসুখৰ কাৰণেও ভাল ৰক্তহীনতাৰ কাৰণেও ভাল এয়া মোৰ বইল কৰা হৈ গল এতিয়া এখন কেৰাহীত মই তেল 3 চামুচ গৰম কৰিছো তাতে মই 2 চামুচ বুটৰ দাইল আৰু 2 চামুচ মাটি দাইল দিছো মই বাকলি থকা মাটি দাইলে দিছো আপোনালোকে বাকলি নথকা দিলেও হ'ব আৰু লগতে দুটা জলকীয়া দি ৰঙচুৱাকৈ ভাজি লৈছো এতিয়া মিক্সিত সেইখিনি ঢালি লৈছো লগতে বইল কৰি থোৱা বাকলিখিনিও দি দিছো ইয়াতে মই নাৰিকল সৰু সৰুকৈ কাটি দিছো ইয়াত এতিয়া তেতেলীৰ ৰস অলপ আৰু গুড় অলপ দিছো আন্দাজ মতে নিমখ দিছো আৰু অলপ পানী দি মিক্সিত মাৰি লৈছো এতিয়া এখন কেৰাহীত বুটৰ দাইল মাটি দাইল আৰু নৰসিংহৰ পাত দি তেল মাৰি দিছো চাটনিত দি মিহলাই ললো এতিয়া মোৰ চাটনি ৰেডি হৈ গল এতিয়া ফুলখিনিত মই টান আহডাল এৰুৱাই পেলাম গোটেই ফুলখিনিৰ আহবিলাক এৰুৱাই গুচাই লম যদি আপোনালোকে মোৰ ভিডিঅটো চাই ভাল পায় তেনেহলে কমেন্ট কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু নতুন সকলে সাবস্ক্ৰাইব কৰিব এতিয়া মই এটা বাটিত আধা কাপ দৈ লৈছো তাতে পানী দিছো পানী দি দৈখিনি মিক্স কৰি লম ভালকে ঘুটি ললে ভাল হয় মোৰ ঘুটা নহলে এনেদৰে মিক্স কৰি এতিয়া ফুলবোৰ মই 15 মিনিট মানৰ কাৰণে তিয়াই ৰাখিম
কেঁহা ভাৱটো যাবৰ কাৰণে এনেদৰে ফুল আপুনি বেচনত দিও বনাই খাব পাৰে, বৰ সুন্দৰ হয়। এতিয়া মই এইখিনি চেকি ল'লোঁ। চেকি অলপ ধুই ল'ম। এতিয়া এটা বাটিত মই আধা কাপ ময়দা দিছোঁ। আধা কাপ কৰ্ণফ্ল'ৰ দিছোঁ। ইয়াতে হালধি আধা চামুচ, জলকীয়া গুড়ি 1 চামুচ, জালুকৰ গুড়ি অলপমান, আদা নহৰু পেষ্ট আৰু চাট মছলা 1 চামুচ দিছোঁ, নিমখ আন্দাজমতে আৰু পানী দি এতিয়া মই গোটেইখিনি এটা ঘোল বনাই ল'ম। ভালদৰে মিক্স কৰি ল'ব। এয়া মোৰ ঘোল হৈ গ'ল। এতিয়া ফুলবোৰ ঘোলত দি ভালদৰে সানি ল'ম। এতিয়া গেছত এখন কেৰাহী গৰম হ'বলৈ দিম। তাতে তেল দি দিছোঁ আৰু ফুলবিলাক মচমচীয়াকৈ ভাজি ল'ম। এয়া চাওক, এনেদৰে মচমচীয়াকৈ গোটেই ফুলখিনি ভাজি ল'লোঁ। এতিয়া কলডিল ভাজিখিনি বনাওঁ। কলডিলখিনি মই নিমখ পানীত তিয়াই থৈ টুকি ল'লোঁ। এতিয়া মই প্ৰেছাৰ কুকাৰতে বহাইছোঁ, আপোনালোকে কেৰাহীটো বনাব পাৰিব। ইয়াত মই তেল দি লৈছোঁ। তেলতে জিৰা 1 চামুচ দিছোঁ আৰু সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। ভালদৰে লৰাই লৈছোঁ। এতিয়া ৰঙচুৱা হৈছে, কেঁচা ভাৱটো গ'লে ভাল হয়। ইয়াত মই এতিয়া আদা নহৰু দিছোঁ 2 চামুচ। ভালকৈ লৰাই দিব। আদা নহৰু কেঁচা ভাৱটো গ'লে ভাল। এতিয়া আধা চামুচ হালধি গুড়ি, জালুক গুড়ি অলপ, ধনিয়া গুড়ি 1 চামুচ, আৰু কিটচেন কিং মছলা 1 চামুচ দিছোঁ। আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে, মই দিয়া নাই। মই ৰেড চিলি পাউডাৰ দিছোঁ 1 চামুচ। এতিয়া ভালকৈ গোটেইখিনি সানি ল'ম। এতিয়া টুকি লোৱা কলডিলখিনি দি দিছোঁ। মছলাৰ এতিয়া ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া ইয়াত মই মচুৰ দাইল অলপ ধুই দি দিছোঁ। আন্দাজমতে নিমখ দিছোঁ। ভালদৰে লৰাই ল'ম। ইয়াত মই সিজোৱা আলু দি দিছোঁ আৰু অলপ পানী দি দিছোঁ। পানী সৰহকৈ নিদিব, যাতে থপথপীয়া হয়, তেনেদৰে পানী দিব। এতিয়া প্ৰেছাৰত ঢাকোন লগাই 3টা হুইচেল মাৰিবলৈ দিলোঁ। এতিয়া মোৰ ভাজি হৈ গ'ল। এয়া চাওক, কলডিলৰ ফুলখিনি একদম মচমচীয়া হৈছে, খাবলৈ সোৱাদ।
আৰু এয়া কলডিল ভাজি আৰু চাটনি, 3টা ৰেচিপি তৈয়াৰ হৈ গ'ল। আজিলৈ আহোঁ পুনৰ এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।